গাইছ ইমান দূৰ আহিলোঁ একবাৰ মঞ্চ হাতো উঠি থৈ যাওঁ। তো গাইছ তাতে এটা গণেশ বাবা বনাই আছে, এতিয়াকে কমপ্লিট হোৱা নাই। তো এই আৰু এইবাৰ তাতেও দুখন কিবা কিবি দিছে, মানে তাতে দোকান দিব নেকি। আৰু এফালে মূৰ্তি থাকব, সেইটোৱে আৰু মঞ্চ ইয়াৰ পৰা মানুহ চাব গায়কক। জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককাইতাসকলকে ৱেলকাম জনাইছোঁ। তেনে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ হয় ৰাস আহি আছে, ৰাসত ভিডিঅ' বনাব লাগিব। আৰু মানে ৰাতিপুৱা গ'লে গাইছ ওলাই আহিছোঁ ৰাতিপুৱা মানে আপোনালোকক একবাৰ দেখাই দিওঁ ৰাসৰ মানে প্ৰিপেৰেশ্যনটো। তো ধুনীয়াকৈ পেণ্ডেল চেণ্ডেল দি আছে, ভিতৰতো যাম। প্ৰথমে মানে এফালে আহিছোঁ, এফালে গাড়ী চাড়ী বহুত হাল্লা হৈ থাকে ন। তো এইগিলাখান জেগাত খেলা চেলা হ'ব। তো কেনেকুৱা মানে ৰাসত কি কি বনাইছে আপোনালোকক প্ৰথমতে অলপমান দেখাই দিম। তো 14 তাৰিখ মানে ভিডিঅ'টো আপলোড কৰি দিম গাইছ। কাৰেণ্ট ষ্ট্ৰাইক লাগি আছে, তো এবাৰ চাওঁ বলক। তো গাইছ তাতে এটা গণেশ বাবা বনাই আছে, এতিয়াকে কমপ্লিট হোৱা নাই। তো ইয়াতে দিব মানে আজি 11 তাৰিখ যিহেতু, তো সেই আৰু বিশেষ একো হোৱা নাই, হৈছে বুলিও ক'ব পাৰি। মানে মূৰ্তি এটা ৰং চং কৰা নাই। আৰু কি সেইফালে কি আগবাঢ়িছে দেখাইছোঁ ৰ'ব। মানে আজি গাইছ ৰাতিপুৱা কাৰেণ্টটো হ'ল, মানে দিনত থাকে চলি থাকে, মানে চাব আহে নাই এনেকৈ চবেই ৰাসখন কি হৈছে কি হোৱা নাই। তো সেইকাৰণে ৰাতিপুৱা আহিছোঁ। এইগিলা মানে জবৰদস্তি, মানে জবৰ এনেকৈ ছেইম গাইছে এনেকুৱা আছিল, মানে ইনকে আহা আৰু তাতে কিবা এটা বনাওক অলপ নতুন, মানে প্ৰথম সোমালোঁ তক মানে ৰাসত এই বছৰৰ। তো জবৰ নিচিনা এইবাৰো সেই কৰিছে, ইনকে সেয়া কৰি পেলাই ইনকে ওপৰ দি যাই পেলাই ইনকে ঘূৰি মৎস্যখানেই তাতে কৰিছে। জবৰ তাতে কৰিছিল, তাৰে আগৰবাৰ চাগে মাজত বনাইছিল গাইছ। তো বলক হয় নাই কাম হ'ব না। এটা হনুমান বনাইছে গাইছ, এইখিনি জেগাতে হ'ব। আৰু কি দেখাই থাকিম আপোনালোকে আহিবই ন ৰাসত, জাপৰিগড় ৰাস। ঠিকে আছে ঠিকে আছে। মূৰ্তিগিলা কালি কৰি দিব চাগে গাইছ, মানে ৰংঘৰৰ ওচৰত দি দিব, একদিনতে সজাই দিব কথা। তো এই আৰু এইবাৰ তাতেও দুখন কিবা কিবি দিছে, মানে তাতে দোকান দিব নেকি। আৰু এফালে মূৰ্তি থাকব, সেইটোৱে আৰু মঞ্চ ইয়াৰ পৰা মানুহ চাব গায়কক। ইয়াৰ পৰা চাব থিয়া দি পেলাই, ঠিকেই আছে। ৰাসত দেখালোঁ তো গাইছ, জাপৰিগড় ৰাস যাৱাৰে পৰা হয়। মানে এতিয়া এনেকৈ দেখাইছোঁ একবাৰ, কিন্তু দিনৰ পৰিৱেশটো ৰাতিৰ পৰিৱেশটো ট'টেলি বেলেগ। মানে মাতটো অলপমান ডাঙৰ চাঙৰ কৰা নাই, কাৰণ ৰাতিপুৱা হৈছে ন, মাতটো ডাঙৰ নকৰি দিয়ক গাইছ। তো ট'টেলি বেলেগ। তো সেই আৰু ৰাতি দেখালে আৰু ভাল পাব আপোনালোকে, তো ৰাতি দেখাম। তো গাইছ ইমান দূৰ আহিলোঁ একবাৰ মঞ্চ হাতো উঠি থৈ যাওঁ, মানে মঞ্চখনতো ৰাসত উঠবা নৰিমে, যিহেতু মানে অলপমান হেৰি না ডান্স চান্স হৈ থাকে। ইয়াৰ পৰাই চাম ভিউটো বঢ়িয়া। সূৰ্যটো ওলা যায় গাইছ। এটা প্ৰাণী নাই জানে, মই আৰু নয়ন চোৱাৰ কোনো এটা প্ৰাণী নাই ইয়াতে, চবে শুই আছে সেই বিল্ডিঙত। তো এই আৰু ৰাসত ভালকৈ দেখাম গাইছ। এতিয়া মানে ভালকৈ দেখা নাই, ভালকৈ দেখা মানে দেখাইছোঁ দিয়ক গাইছ, ভালকেই দেখাইছোঁ। ৰাসত নহ'লে ৰাসত কি দেখাম, মানে ৰাসত 7 বন্ধ গানটো, ৰাসত 7 দিনে ভিডিঅ' বনাব লাগিব না গাইছ। তো সেইকাৰণে তো এই আৰু যাওঁ দিয়ক আৰু ইয়াৰ পৰা বাই বাই। মানে ভিডিঅ'টো শেষ হোৱা নাই ৰ'ব, ভিডিঅ'টো ঘৰত যায় শেষ কৰিম। তো গাইছ আজি একদম ৰাতিপুৱাই যাই ভাই লৈছোঁ পূৰা মাছ। তো আপোনালোকে মানে কেমেৰাত গম নাপাব, কিন্তু মাছটো কিমান ডাঙৰ মই দেখাইছোঁ ৰ'ব। মানে চাওক, এই চাওক মানে কিমান ডাঙৰ মাছটো, মোৰ হাতৰ একেগিলি আহে। তো ধুনীয়াকৈ খাম, মাছৰ আঞ্জা দেখাই দিম গাইছ, বঢ়িয়া মজা মজা। তো গাইছ এয়া খাই দিলোঁ মাছ, মানে ৰাতিও খাম দিয়ক। এতিয়া ৰাতিপুৱা সাজ কাৰণে বেছি লোৱা নাই, 1 পিচ মাছ লৈছোঁ, ধুনীয়াকৈ ভাতটো খাই লওঁ, বঢ়িয়া। তো গাইছ ধুনীয়াকৈ ভাত চাত খোৱা হৈ গ'ল। তো এতিয়া যাম মই কেৰম খেলিব। তো কেৰম খেলটো আপোনালোকক কি দেখাম, কেৰমটো আপোনালোকে দেখিছে মানে সেই আৰু দেখালোঁ এতিয়া ধুনীয়াকৈ ৰাসৰ ভিডিঅ'। কিন্তু গাইছ এই ভিডিঅ'টো যোনটো আপোনালোকে বৰ্তমান এতিয়া হৈ আছে, এই ভিডিঅ'টো মই আপলোড কৰিম 15 তাৰিখে। মানে 15 তাৰিখে ৰাতিপুৱা ৰাস আৰম্ভ হ'ব। তো 15 তাৰিখে মই দিনত আপলোড কৰি দিম ভিডিঅ'টো। আপোনালোকে লাইক চাইক কৰি দিব আৰু ৰাস চাব আহিব জাপৰিগড়ত। তো ময়ো চাব যাম আজি, মানে গাইছ সদায় চাব যাম বুলি ক'ব পাৰি, ৰাস মই চাব যাম তো সদায়। তো এইটো ভিডিঅ' ইমান এটা সমাপ্ত কৰোঁ। তো এতিয়া কেৰম খেলিব যাব লাগে। তো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, বাই বাই।